Okay, hello guys and welcome back to my YouTube channel. So guys, এই খবৰ সকলোৰে ফাইনালি বহু দিনৰ guys বহু দিনৰ অন্তত যোৱাকালি আমাৰ ইন্টাৰভিউ হৈ গ'ল হা 1 বছৰ 1.5 বছৰ ধৰি প্ৰেক্টিছ কৰিলো কিন্তু একোডাল হেনেকৈ মানে লাভ নহল মানে যিমানখিনি নাম্বাৰ উঠাম বুলি ভাবিছিলো এটেন্ড কৰিম বুলি ভাবিছিলো কিন্তু সিমানখিনি মানে উঠাব নোৱাৰিলো বহুত বেয়া লাগিছে তথাপিও মানে যেনে তেনে পাস কৰিছো আৰু তো গাইস মানে কেনেকুৱা ধৰণৰ প্ৰসেছবিলাক কেনেকৈ কি অলপ পিছত কৈ আছো মই মানে দেখুৱাই আছো মানে প্ৰথমতে যায় কেনেকুৱা কি কৰিব লাগিব ডকুমেন্টছ কি লাগিব তো আমাৰ যেটো কামৰূপ মেট্ৰ হৈ গ'ল না বেলেগ ডিস্ট্ৰিক্টৰ এতিয়া সাকে হোৱা নাই আই থিংক বেলেগ ডিস্ট্ৰিক্টৰ হ'ব পাৰে তেজপুৰ ৰিজাৰ্ভ ফিল্ডৰ হৈছে সাকে আকৌ নগাঁৱৰ হৈছে সাকে তো ভালকে দিবা গাইস সকলো মোৰ ফালৰ পৰা সকলোকে বেষ্ট অফ লাক তো এটা গাইস মানে দেখুৱাইছো ফাৰ্ষ্টতে আমি গৈছিলো ৰাতিপুৱা 3টা বজাতে গৈছিলো ৰানিং ফিজিক্যাল দিবৰ কাৰণে তাৰ পিছত 3টা বজাত যায় ৰাতে লাইন ধৰিছো লাইন সাইন ধৰি মানে আমাৰ লগৰ যেহেতু মানে তাতে আছিল না মোৰ কিছুমান সাবস্ক্ৰাইবাৰ আছিল তো মানে হিহঁতৰ মাজতে সোমাই গলো মই সাবস্ক্ৰাইবাৰ মাজতে তো মানে যদি মই সাবস্ক্ৰাইবাৰ মাজত সোমাই না যাও মানে সাবস্ক্ৰাইবাৰ বিলাকে মানে বহুত মানে হেল্প কৰে আৰু তো যদি মানে তাতে মই মাজত সোমাই না যাও না মই মানে বহুত পিছত দৌৰিব পালো হয় আৰু তো ভাল লাগিল হিহঁতক লগ পালো মানে হিহঁতে আকৌ মাত দিয়ে পুৰা মানে অলপ ভাল লাগি যায় আৰু আদি বুলি কয় মানে কিছুমানে আদি দাও বুলি কয় কি আৰু সব লগৰে আৰু তো ভাল লাগি যায় তো এতিয়া মই দেখুৱাই আছো কেনেকুৱা ধৰণৰ প্ৰসেছবিলাক কি না কি কোৱা অল গুড গাইস অল গুড আমাৰ অল গুড টিমৰ বেছিভাগে পাস কৰিছে আৰু কিছুমানে বাছাৰা মানে ৰানিং পাস কৰিছে আৰু হেৰি লং জাম্পত পাস কৰিলে ৰানিং পাস কৰিলে লং জাম্পত এক্সেলেন্ট মাৰিলে কিন্তু কি হ'ব গাইস কালাৰ ভিজন বা ডিস্টেন্সত ওলাইছে বহুত বেয়া লাগিছে গাইস মানে একেলগে দৌৰিলো একেলগে পাস কৰিলো কিন্তু আমি মানে ডিস্টেন্সত ওলাই আহিলো মানে চকুৰ প্ৰবলেম নাই তো হিহঁতৰ বাছা চকুৰ প্ৰবলেম তাতে ফেল হৈলে মানে যেটা নেকি গাইস মানে ৰানিং পাস কৰিব লং জাম্প পাস কৰিব লং জাম্পৰ এক্সেলেন্ট দিব সব হৈ যাব চেষ্ট ওয়েট সব হৈ যাব মানে হাইট হৈ যাব কিন্তু যেটা নেকি মানে কালাৰ ডিস্টেন্স কালাৰ ভিজন আৰু যোনটো নেকি ডিস্টেন্স না তাত যদি ওলাই আহে বহুত গাইস বহুত বেছি বেয়া লাগে বহুত বেয়া লাগে কাৰণ ইমানখিনি কষ্ট কৰাৰ পিছত যদি ওলাই যায় না সকলোৰে বেয়া লাগিব গাইস অবভিয়াছলি বেয়া লাগিব না কি কোৱা একো নাই কপালৰ লেখনে মানে কি ক'ম আৰু সকলোৱে জানে তো এতিয়া মই দেখুৱাই আছো কেনেকুৱা ধৰণৰ কি অল গুড আৰু গাইস এনেকুৱাই ৰাতি 3টা বজাৰ পৰা লাইন লাগি এতিয়া বাজিল 5:30 তো আমাক 5:40 মানত সোমাব দিব সব মানে আমাৰ গাইস কামৰূপ মেট্ৰৰে কেণ্ডিডেট হয় এইবিলাক সব আমাৰ লগৰে হয় কিছুমান মোৰ সাবস্ক্ৰাইবাৰ আছে আৰু এনেকুৱাই মানে হিহঁতৰ মাজতে সোমাই গলো ময়ো তো চাওক গাইস এইবিলাক আৰু গাইস তোমালোকে যাৰ ইণ্টাৰভিউ আছে আৰু হিহঁতে সোনকালে যাবা যিমান পাৰা সোনকালে যাবা তো যিমান পাৰা সোনকালে যোৱা মানে তোমালোকৰে ভাল মানে ফাৰ্ষ্ট গ্ৰুপত দৌৰিব ফাৰ্ষ্ট গ্ৰুপ বা সেকেন্ড গ্ৰুপ বা থাৰ্ড গ্ৰুপত দৌৰিব পালে মানে বহুত বেছি ভাল হয় আৰু কিবা কবি নমস্কাৰ আজি আমাৰ ইণ্টাৰভিউ আছে ফেল হ'ম চাগে কৈ দিম পিছত আৰু গাইস এই ল'ৰাজনে যোনে ফেল হ'ম বুলি কৈছিল সি মানে আমাৰ সেইদিনাখন এইকেইদিন মানে ইণ্টাৰভিউ হোৱাত আৰু মানে পুলিচ এজনে কৈছে আমাৰ এইকেইদিন ইণ্টাৰভিউ ল'ৰাৰ হোৱাত মানে সি লং জাম্পত হাইষ্ট মাৰ্ক উঠাইছে 19 ফুট কিমান ইঞ্চি মাৰিছে ৰেকৰ্ড গাইস ৰেকৰ্ড বুলি কৈছে তাক পুৰা ফালি দিছে গাইস ফালি দিছে ফেল কৰিলে ইমান টেনশ্যন নাই তাৰমানে আলুপিয়াছ যিহেতু আছে অকল চাকৰি বুলি ক'লে নহ'ব আমি বিজনেছতে লাগিব সকলো ল'ৰা যদি চাকৰি পায় তেতিয়াহ'লে দিগদাৰ হৈ যাব ন দুই এটা যদি বিজনেছতে লাগিব চাকৰি পোৱা ঘৰত হাজিৰা কোনে কৰিব যাব বেৰাকুটি দিনকেইটা আমিয়ে দিব যাব লাগিব বেৰাকুটি দিবা যাম জেওৰা দিবা যাম ভাল লাগিল মটিভেশ্যন আৰু গাইস এনেকুৱাই আমাক সোমাই যাব দিলে এডমিট কাৰ্ডখন চাইছে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জখন চাইছে আৰু ডাইৰেক্ট সোমাই যাব দিছে মই বাৰু সেকেন্ড গ্ৰুপত সোমাইছোঁ চাওক তাতে যায় কি হয় আৰু গাইস এফালে ফাইনেলি আমাৰ মানে ৰানিং ষ্টাৰ্ট হৈ গ'ল মানে এইটো আই থিংক মোৰ মতে 7-8 পাকমান হ'ব ৰানিং আৰু এইটো তো চাও মই মানে ইয়াতে 4 নম্বৰত আছে চাবা গাইস 1 নম্বৰত আছে যোনে নেকি মানে ফেল কৰিম বুলি কৈছিল লং জাম্প এক্সেলেন্ট মাৰোতে সি 1 নম্বৰত আছে এইটো চাওক খালি ভৰি দৌৰি আছে সি
আৰু মই এইটো চাওক গাইছ এইটো 4 নম্বৰটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দৌৰি আছিলোঁ মই তো কি হ'ব কিন্তু মানে ফাৰ্ষ্টত দৌৰি আছিলোঁ ভালেই কিন্তু লাষ্টত মানে বহুত শ্ল' হৈ গ'ল মোৰ সেইটো কাৰণে ৰানিং টাইম ইমান ভাল নাহিল আৰু ল'ৰাবিলাক পূৰা জুই দিছে গাইছ পূৰা ফালি দিছে মানে তো গাইছ সকলোৱে ফালি দিবা পূৰা ফালি দিবা আৰু পাৰিলে গাইছ যদি ভাল মাৰ্ক লাগে না বিদ্যা খালী ভৰিৰে মাৰিবি খালী ভৰিৰে মাৰিলে ভাল মাৰ্ক বহুত বেছি ভাল মাৰ্ক আহে আৰু গাইছ এইফালে ৰানিং পাছ কৰি লং জাম্প এক্সিলেণ্ট মাৰি আৰু চিনাপ এক্সিলেণ্ট মাৰি কম্ফুৰাও এক্সিলেণ্ট মাৰিছে ময়ো এক্সিলেণ্ট মাৰিছোঁ সিও মানে চিনাপত এক্সিলেণ্ট মাৰিছে ময়ো মাৰিছোঁ তো এইফালে ফটো উঠিছোঁ পূৰা আমাৰ হাঁহি আৰু মানে মনত পূৰা ফূৰ্তি লাগিছে মানে মাৰ্ক কম হ'লেও যিহেতু পাছ কৰিছোঁ না মানে তাতে বহুত সন্তুষ্ট আৰু তাৰ পৰা যেতিয়া মানে লাষ্ট শ্লিপখন দিব পাছ কৰা তো পাছ কৰা শ্লিপখন দিয়াৰ পিছত মানে লাহেকৈ ওলাই আহিব দিয়ে আমাক ইয়াতে গাইজ মানে পাছ কৰা কেণ্ডিডেট আছোঁ আৰু ইয়াতে মানে ডিছকুৱালিফাই কেণ্ডিডেটো আছে তো লাহেকৈ মানে ওলাই আহিব দিয়ে আৰু চাইন টাইন কৰিকে এইফালে কম্ফুটাই পূৰা পাছ চাছ কৰি হেৰি কৰি আছে চিগনেচাৰ কৰি আছে লাষ্ট টাইমত ভিডিঅ' কৰিব দিয়া নাই বাইদেউ অ'কে গাইজ ফাইনেলি কোৱালিফাই কৰি আহিছোঁ বাৰু কিন্তু মাৰ্ক কম বহুত মাৰ্ক কম মানে যিমানখিনি আশা কৰিছিলোঁ মাৰ্ক সিমান মানে এটেণ্ড কৰিব পৰা নাই মানে উঠাব পৰা নাই আৰু দে আৰু উপায় নাই যিখিনি পাইছোঁ কিন্তু সন্তুষ্ট হ'ব লাগিব নে কি কোৱা কম্ফুটা কেনেকুৱা অনুভৱ দিছে তোৰ অনুভৱ ক মোৰ অনুভৱ ভালে কিন্তু ৰানিং বেয়া হ'ল আৰু কম্ফুটাই 51 পাইছে 51 পইণ্ট কিবা এটা পাইছে পূৰা ফালি দিছে পূৰা ফালি দিছে লং জাম্পত এক্সিলেণ্ট আৰু এইফালে চিনাপত এক্সিলেণ্ট আৰু ৰানিঙত 11 নম্বৰ পাইছে মোৰতো নকওঁ দে গাইছ মানে মোৰ বহুত ৰানিং বেয়া হৈছে যেনে তেনে আৰু যেনে তেনে কোৱালিফাই দে আৰু গাইছ অল গুড এতিয়া যায় গাইছ পূৰা থালি দিম পূৰা গাহৰি মাংস পূৰা পেট টনাই মাৰিম মানে ৰাতিপুৱা ভাত চাত খাই অহা নাইতো ৰাতিপুৱা ভাত খাইছোঁ বেছি খোৱা নাই মানে অলপমানকৈ খাইছিলোঁ এতিয়া যায় পূৰা গাহৰি মাংসৰ লগত পূৰা পেট টনাই দিম তো গাইছ আজি মানে এইকেইদিনৰ লং জাম্পৰ ৰেকৰ্ড মাৰিছে 19 ফুট কিমান ইঞ্চি মাৰিছে 19 ফুট 2 ইঞ্চি কিমান মাৰিছে বিদ্যা পূৰা মানে এইকেইদিনৰ প্লে পূৰা ৰেকৰ্ড দেখাই আছোঁ মই এইটো চা 584 হেৰি কৰি চাওক ৰানিঙত মজা মাৰিছে 1250 পূৰা ঠৌ একো নাই পূৰা গুলি দিছে ভাই গাইছ 51.6 পাইছে পূৰা গুলি তই চাওঁ তই কিমান খালি চাওঁ এইখন মোৰ কৈ কিমান পাইছে চাই চৰি 50.15 পাইছে গাইছ মোকো অলপমান কম আৰু অলপমান পইণ্ট আৰু অলপমান পইণ্ট অলপমান 50.28 ৰানিং চান তই কিমান সোমাইছ মোৰ বহুত টাইম লাগিলে 40 লাগে কিন্তু এক্সিলেণ্ট আছে কি এক্সিলেণ্ট আছে কিন্তু লং জাম্পত এক্সিলেণ্ট আহিব না পূৰা তো গাইছ পূৰা লং জাম্পত টপ তো গাইছ কেইদিনমানৰ পাছত মই ইয়াৰ তাত টিপছ ল'ব যাম মই ভিডিঅ' বনাই দি আছোঁ কিন্তু চবে চাবি হা লং জাম্প কেনেকৈ মাৰে কেনেকুৱা ধৰণৰ কি আৰু টিপছবিলাক দি দিবি না একদম পূৰা ফালি কাৰণ টপ দিছে না 19 ফুট ধেমালি নেকি এটা মতে 19 ফুট ডাইৰেক্ট নৰ্মেল দিছে ঐ বনাব লাগিব ভাই যা ঐ ভাই ঐ দিছোঁ ভাল না খবৰ তই কি হ'ল দে একো নাই তো আছে এইবিলাক চব কোৱালিফাই গাইজ চব কোৱালিফাই এইবিলাক চব কোৱালিফাই কিমান পালি দেখা চাবাই ল'ব ভাই কিমান পালি দেখা তোৰ চামে ৰানিং চোন গুলি দিছ চুৰুজতকৈ আগত সোমাই দিলি তই 50.46 তই লং জাম্পত মাৰা হ'লি 16 ফুটে মাৰিলো 16 ফুট লং জাম্পত মাৰিলে 51 পালি হয় কিমান পালি ভাই তই 40 দে একো নাই
গাইছ দেখিলে মানে নৰ্মেলি আছে 50 টু নৰ্মেলি আছে আৰু 50 তাৰপিছত 51 কিমান কাট অফ যায় নাজানো আৰু তই কিবা কবি অল দ্য গুড তই কিমান পালি কৈ দি মই পালোঁ 55 ৱাও এইডাল মুখ থাকাই আছে তো গাইছ ই সোমাব পাৰে লাষ্টত তিনি পাকত 3 মিনিট আছে কিন্তু 3 মিনিট কিমান ছেকেণ্ড আছে নোসোমালে মানে হেৰিয়ে নকৰিলা কমপ্লিটে নকৰিলা আগত সোমাই যায় ঐ মালটো তো গাইছ আহি গ'ল কংগ্ৰেচুলেশ্যন টাইম লাগি গ'ল বহুত কিমান 12:32 লাগিছে একো নাই হেৰি আছে 12 নম্বৰ আছে অঁ ঠিক আছে বঢ়িয়া 52 বঢ়িয়া তো গাইছ লাপে দেখিলে 52 আছে কল কৰি আছে টিভি চাইছে অখিম ছাগলী চেপ আছে কাই হয় এইটো গোটেই কেলা এইটো মোৰ লগৰ বুজিছা আৰু গাইছ ইণ্টাৰভিউচন আমি অহাৰ পিছত ভাত খোৱাটো মেন গাহৰি খোৱাটো মেন এইছা পুৰা এতিয়া গাহৰি দিব অলপ পিছত বাৰু পকেট কিবা কবি নেকি আহি আছে দালি আহিছে কিবা কবি অল গুড বাকী আবার মুখ নাখানে এই খালি আছোন তই কিবা কবি নেকি ভোক লাগিছে এতিয়া ভাত খাব লাগিব আমি এতিয়া ভাত খাব লাগিব গাইছ তাৰপিছত দেখাই আছো গাহৰি মাংসৰ লগত খাম চব গাহৰি এতিয়া চব ট্ৰাইবেল মানুহ না গাহৰি নোখোৱা মানুহ নাই ইয়াতে চব গাহৰি খাব ভাল হওক বেয়া হওক ইণ্টাৰভিউ ভাল হওক বেয়া হওক মেটাৰ নকৰে কিন্তু খাব লাগিব নহয় নে নহয় খোৱাটো মেইন নোখোৱাকৈ থাকিব নহয় না খাই থাকিলে জীৱনটোত বহুত কিবা কিবি কৰিব পাৰিব না কি কোৱা মানুহ কিবা কবি নেকি অল গুড না তাৰপৰা কিবা কবি লাপেটা জুই তোক আজি লাপে টপ আজি টপ 55 কেনেকুৱা অনুভৱ সময় নাই ৰাতিপুৱা ভাত খোৱা নাই আকৌ ইয়াত খেছে হ'লা ভাত সজু অ'কে গাইজ বাই বাই আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আজি এইবিলাক চব পূৰা বহি আছে ৱাও চব কামাণ্ডোছ নেকি কামাণ্ডো অ' গাইজ আৰু এটা কথা কামাণ্ডো বোলে এইবাৰ 320 মিটাৰ ট্ৰেকত দিব তাতে আমাৰ কামৰূপ মেট্ৰত মানে তাতে ওচি এজনে ক'লে 320 মিটাৰ ট্ৰেকত দিব আৰু মানে 15 পাক দৌৰিব লাগিব আমাৰ কাহিলীপাৰাতে হ'ব তাতে কৈছিল মানে আজি আৰু চা ইণ্টাৰভিউ দি অহাৰ পিছত বোলে কিছুমানে বোলে ফিল্ডত নাহে আমি কিয় নাহিম আমি সদায় আহিম এইখন আমাৰ ঘৰ হয় না কি কোৱা গাইছ সদায় আহিম সদায় ফিল্ডত থাকিম ডাইৰেক্ট এইবিলাক চা চব আছে এইফালেতো কিছুমানে প্ৰেক্টিছে কৰি আছে আছা কামাণ্ডো গাইছ কামাণ্ডো ফুল অন জোছ কামাণ্ডো